আচ্ছা আচ্ছা পিছু চবৰে মিলি মানে আমাক এটা টিকেট আৰু তেনেকুৱা ধৰণৰ সেইটো মানে আপোনাকে দিয়ে আমাৰ প্লাম্বাৰজনে কেৰেলাত গৈ পেলাই 15,000 টকা পায় কেৰেলা প্লাম্বাৰজনে ডুবাইত গৈ 1.5 লাখ টকা ঠিকে কাম একেটাই কাম একেখিনিয়ে কাম আমাৰ কেইটা ডাইৰেক্ট ডুবাই কেলে নাযায় আপোনাক এৰি দিবলৈ সঁচাকৈ মন যোৱা নাই আজি মই কেতিয়াও পলিটিচিয়ানৰ লগত এনেকৈ কথা পতা নাই প্ৰধানমন্ত্ৰী আছে সীতাৰাম কেশৰী কংগ্ৰেছৰ প্ৰেচিডেণ্ট এইফালে কেমেৰা চলি আছে যে মই কেমেৰা হ'লে আমি এবাৰো চাগে চোৱা নাই নাই মই কেমেৰাটোৰ কথা ফিলেই কৰা নাই আচলতে এক্সপেৰিমেণ্টেল জাৰ্নেলিজিম হ'ব লাগে একজেক্টলি এই মানুহজনে যে এই পীযুষ হাজৰিকা মানৱ ডেকা এনেকৈ বিভিন্নজন আজি বিভিন্নটা সমষ্টিক প্ৰতিনিধিত্ব কৰি থকা একোজন ৰাজনীতিবিদৰ লগত যথেষ্ট সময় কটাইছে ব্যক্তিগত সময় কটাইছে আৰু মই তাকে ভাবোঁ এইখন চৰকাৰ এইবাৰ এনেকুৱা লাগিছে অলপ মোৰ পাৰ্চনেল ভিউটোৰ কথা কৈছোঁ যে বিজেপিৰ চৰকাৰ নহয় এইখন ৰাইজৰ চৰকাৰ সেই তেনেকৈ কাম কৰিব লাগে কাৰণ কি আপোনাৰ থাওৰা সমষ্টিত যদি আপুনি কংগ্ৰেছী বুলি ক'লে মই কাম নকৰোঁ তেতিয়াহ'লে কিহৰ ৰাইজৰ সেইটোৱে কথা সেইকাৰণে মই ভাবিছোঁ এইবাৰ কাম কৰিবলৈ সুবিধা হ'ব কাৰণ আমাৰ নিজৰ লগৰ বহুত এতিয়া আছে তাত আৰু তাত বিজেপি এজিপি কংগ্ৰেছ বুলি নহয় আৰু এই 5টা বছৰ কাম কৰাৰ দিন 4টা বছৰ তাৰপিছত আৰু মানুহে আকৌ সিদ্ধান্ত ল'ব ভাল কাম কৰা বেয়া কাম কৰা আৰু যিবিলাক তেওঁলোকৰ ভুল সেইবিলাকো আমি আঙুলিয়াই দেখাই দিম এছেম্বলিখনৰ ভিতৰত তাত এতিয়া মই ব্যক্তিগতভাৱে ভাল হ'লেই যে আঙুলিয়াই নেদেখাম তাৰো কোনো কথা নাই কাৰণ মোক ৰাইজে পঠাইছে এছেম্বলিখনৰ ভিতৰত আজি কথাখিনি ক'বলৈ কাৰণ কালি মই কিবা কথা এটা পাতোতে তাত আৰু আমাৰ লগৰ বহুত আছে এতিয়া বিশ্বজিৎ ফুকন আহিলে তেওঁ ইউথ কংগ্ৰেছ কৰাৰ আগতে এই আছুক তাৰপিছত ইউথ কংগ্ৰেছ কৰিলে তাৰপিছত তেওঁ টিকেটটো নহ'ল 2014 তেওঁ কিজান আমাৰ গোটেই বেটছটোৰ ভিতৰত প্ৰথম বিজেপি জয়ত গৈছে এই সময়ত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ লগত এতিয়া কিবা কথা লৈ সেইদিনাখন ওলালে যে মহিলাসকলৰ ঋণ মাফ কৰাৰ কথাটো লৈ আৰু এইটো কৈছিলোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া ইলেকশ্যনৰ কেম্পেইনিঙত কৈছিলোঁ আৰু সেইদিনাখন এছেম্বলিটো কৈছে যে আখৰে আখৰে কৰিবই সেইটো কৰিব তেওঁ কৈছে যেতিয়া কিন্তু আমি কৈছোঁ যে তাৰ লগত ঋণ মাফ কৰিলে মানুহখিনি সমস্যা সমাধান নহয় ঋণ লৈছিলে কেলে তেওঁলোকে খুব অভাৱ আছে কাৰণে ঋণ লৈছে মানুহখিনি হাতত আকৌ অভাৱটো পূৰণ কৰি দিব লাগিব ঋণ মাফ ইজ নট দ্য সলিউশ্যন মোৰ কথা হ'ল যে যেতিয়ালৈকে ৰুৰেল ইকনমিটো আমি বুষ্ট আপ নকৰিম তেতিয়ালৈকে এইসকলে আজি ঋণ মাফ কৰি দিলে কাৰণে আমি গম পালোঁ বন্ধন লৈছে কাইলৈ মাটি বাৰী বন্ধকত থৈ ধনী মানুহে তাৰপৰাতো ঋণ ল'ব কিন্তু নল'ব নেকি সমস্যাটো সমাধান হোৱা নাই নহয় একজেক্টলি মোৰ কথাটো হ'ল যে সমস্যা সমাধান হ'বৰ কাৰণে আমি ৰাস্তা দেখাব লাগিব সেই ৰাস্তাটো হ'ল পঞ্চায়তী ব্যৱস্থাবিলাক শক্তিশালী কৰিব লাগিব কংগ্ৰেছে কি কৰিলে 2006ত MGNৰেগা পঞ্চায়তৰ আইনখন কৰি পেলাই গাঁওবিলাকত পইচাটো পঠাই দিছিলে গাঁৱত পইচা পঠোৱাৰ কাৰণে গাঁৱৰ জব কাৰ্ডবিলাক কৰি পেলাই গাঁৱৰ মানুহৰ হাতত পইচা আহিলে আৰম্ভ কৰিলে জব কাৰ্ডৰ আজিৰ দিনত ৱেজেছ কিজান 200 কিমান টকা আমি যদি 300 টকা ৱেজেছ কৰোঁ ৰাতিপুৱা এটা দুখীয়া পৰিয়ালৰ এজন মানুহে দৈনিক যদি জব কাৰ্ড কৰে 300 টকাকে 10 দিন হ'লেতো 3000 টকা আহি গ'ল যদি কাইলৈ এনেকুৱা লোনো লয় 500 টকাকে মাৰিবলৈ অসুবিধা বা লোন নোলোৱাকে পৰিয়াল এটাৰে 3000 আৰু দুইজনে কাম কৰিলে 6000 টকা ধুনীয়াকৈ চলি যাব মানে ৰাস্তাটো আমি তেওঁলোকৰ ৰাস্তাটো ভুল বুলি নকম আমি মানে কি হয় আগতে পলিটিচিয়ানে কৈছিলে আমুক যদি বিজেপিয়ে কৈছে কংগ্ৰেছে এনেই হাল্লা কৰি থাকে হাল্লা কৰাটো প্ৰতিবাদ নহয় ৰাস্তা দেখুৱাই দিয়াটো হ'ব লাগিব মোৰ হ'ল কালেক্টিভ পলিটিক্স কৰিব লাগিব পজিটিভ পলিটিক্স কৰিব লাগিব সেইটো কথা তাৰপিছতে হেল্থৰ ক্ষেত্ৰত যেতিয়া আহিব তেতিয়া ক'ব লাগিব যে আজি ডায়েবেটিছ প্ৰেছাৰটো মানে গাঁও লেভেলত প্ৰায় মানুহৰ আছে টেষ্ট কৰা কিটটো PHC বিলাকত নাই কাৰণে তেওঁলোকে নকৰে আজি কৰিম কাইলৈ কৰিম গাঁৱৰ মানুহ মানে সময়ো অভাৱ হয় হস্পিটেল যাবলৈ অভাৱ হয় কৰোঁতে চুগাৰ পাই গৈ 300 400 500 600 তেতিয়ালৈকে মানুহ ঘূৰাই আনিব নোৱাৰে দিগদাৰ হৈ যায় সেইকাৰণে অন্ততঃ প্ৰেছাৰটো জোখাটোতো একেবাৰে সাধাৰণ কথা এইটো ষ্টেথোস্কোপৰ প্ৰেছাৰ মেচিনটো নাৰ্ছেও কৰিব পাৰে যে মিনিমাম PHC বিলাকক আৰু ডায়েবেটিছ জোখাৰ কাৰণে আজিকালি সৰু মেচিনেই লাগে ইমিডিয়েট হৈ যায় কিন্তু আৰু টেষ্ট কৰিবলৈ 2 ঘণ্টা 3 ঘণ্টা এই বেছিক কামবিলাকো বহুত আছে যিবিলাক আমি ডাঙৰ কামৰ মাজত পাহৰি গৈছোঁ মেডিকেল খুলিছোঁ আমুক খুলিছোঁ কিন্তু মেডিকেললৈ কোন যায় একেবাৰে ডাঙৰ বেমাৰ হোৱাটোহে যায়
মেইনলি বেচিক ট্ৰেইনিং মানে বেচিক চেণ্টাৰবিলাকত ডায়েগনচিছটো যদি আৰ্লি ডায়েগনচিছ হয় তেতিয়া মেডিকেলবিলাকলৈ মানুহ যোৱা কমেই হ'ব সেইকাৰণে উন্নত দেশবিলাকত তাহাঁতি প্ৰাইমেৰী যিবিলাক হেৰি ডায়েগনচিছটো ষ্ট্ৰং ঠিক আৰু দাদা কথাটো হ'ল কি আপোনাৰ দিল্লীৰ জীৱনটোৰ কথা পাতিলোঁ আমি গুৱাহাটীৰ জীৱনটোৰ কথাও প্ৰায়খিনি পাতিলোঁ আপোনাৰ জন্ম থাওৰা নে মৰাণ মই নহয় মোৰ কথাবিলাক বেলেগ ধৰণৰ অকণমান মোৰ জন্ম আৰু সৰুডোখৰ মই শিৱসাগৰ দেউতাই শিৱসাগৰতে ঘৰ কৰিলে চাকৰি সূত্ৰে কিন্তু দেউতা মই সৰুতে পঢ়িবলৈ পঠালে ক্লাছ 6ৰ পৰা ডিগবৈত বিবেকানন্দ বিদ্যালয় বুলি আচ্ছা এখন ভাল স্কুল আছিলে তেতিয়া দিনত আৰু মই হোষ্টেলতে আৰু মই ক্লাছ 6ৰ পৰা 6তে হোষ্টেল পঠালে তাৰপিছত দেউতাহঁত ট্ৰেন্সফাৰ হৈ আহিলে ডিব্ৰুগড়লৈ কোৱাৰ্টাৰলৈ তাৰপিছত আমি কোৱাৰ্টাৰত থাকোঁতে দেউতা তাতে ঢুকালে ঢুকোৱাৰ পিছত আমাৰ তেতিয়াতো ইনকম চ'ৰ্চৰ কথা নাই আৰু তেতিয়া মই দিল্লীত গ্ৰেজুৱেশ্যন কৰি আছিলোঁ ছেকেণ্ড ইয়েৰত আছিলোঁ তেতিয়া দেউতাৰ কোনোবা লগৰে মোক কৈছিলোঁ তেতিয়া ৱাটাৰ ৰিচোৰ্চত কাম কৰিছিলে ইঞ্জিনিয়াৰ আছিলে তেওঁ মোক কৈছিলে যে তোমালোকে বোলে এতিয়া তেতিয়া ক্লাৰিকেল পষ্টবিলাক এক্সিকিউটিভ ইঞ্জিনিয়াৰ দিব পাৰে আৰু তেতিয়া তাতে লোকেলি মোক কৈছিলে তাৰমানে এবাৰ সোমাই লওঁ পৰিয়াল চৰিয়াল চলাব পাৰিবি তাৰপৰা মই ভাবিলোঁ যে নিজে পাৰিম আৰু বাকীখিনি তাৰপিছতে আমি মৰাণলৈ আহিলোঁ তেতিয়া আমাৰ বৰদেউতাখন মৰাণত থাকে বৰদেউতা তেতিয়া কংগ্ৰেছৰ MLA আছিলে জাষ্ট হাৰিছে আৰু কংগ্ৰেছৰ পৰা MLA হাৰিছে তেনেকুৱাতে তেনেকৈ মই NSO আৰম্ভ কৰিছোঁ মানে আপোনাৰ মানে আগৰ প্ৰজন্মটো কংগ্ৰেছতে আছিলে নহয় অকল বৰদেউতাহে আছিলে বাকী চব আমাৰ কমিউনিষ্টত আছিলে বাকী প্ৰায় কমিউনিষ্টতে মানে সক্ৰিয় ৰাজনীতিত নাছিলে এনেই কমিউনিষ্টৰ পাৰ্টিটোৰ লগত জড়িত কাৰণ আমাৰ তাত মানে দ্ৰুপদ গোহাঁই এনেকৈ আমাৰ গোটেই গাঁওখন আমাৰ কমিউনিষ্টৰে গাঁও আৰু এতিয়াও সেই মাদুৰী গোহাঁই গাঁও বুলি কয় যিখন গাঁৱত জয়মতীৰ জন্ম তাৰমানে সেইখন গাঁৱৰ পলিটিচিয়ান আৰু আছে আমাৰ ইয়াত প্ৰায় এছেম্বলিত আছেই অমিয়া গগৈ মেছাগৰ প্ৰণতি ফুকন সেইখন গাঁৱৰ মাদুৰী আমাৰ দ্ৰুপদ বৰগোহাঁই সেইখন গাঁৱৰ মানুহবিলাক অকণমান মানে ন্যায়ত থকা মানে অকণমান চিধাত থকা আৰু মানে এইবিলাক ইফাল সিফাল কৰি নাথাকে আৰু বেছিকৈ তাৰে মাদুৰী গোহাঁই গাঁও তেওঁলোক চেতিয়া অৰিজিনেল হেৰি এতিয়া সেই তেনেকৈ আকৌ আহি পেলাই মৰাণ পালোহি মৰাণত তাৰপিছত টিকেট বিচাৰিছিলোঁ মাহ মৰাৰ পৰা টিকেট নিদিলে তাৰপিছত দেৱানন্দ মই প্ৰথম টিকেট বিচাৰিছোঁ 2001ত তেতিয়া NSOই মই দিল্লীত ভাইচ প্ৰেচিডেণ্ট তেতিয়া 25 বছৰ কিমান মান হৈছিলে তেতিয়া মানে মই বিচাৰি দিছোঁ আৰু গোলাম নবী আজাদ তেতিয়া মাধৱ ৰাও সিন্ধিয়াও মোক ছাপোৰ্ট কৰিছিলে তেতিয়া মানে পৰ্যায় এটালৈ গুচি গৈছিলে NSOই টিকেট এটা পিজু চিজু চবৰে মিলি মানে আমাক এটা টিকেট আৰু তেনেকুৱা ধৰণৰ আমাকে দিব লাগে তেতিয়া কিয় নহ'ল মানে তৰুণগৈ ছাৰহঁতেও ভাবিলে বেছি সোনকাল হৈ আছে 25 বছৰ আছে 6-7 মাহমান আছিলে তাৰপিছতে তৰুণগৈ ছাৰে ক'লে বিজয়নিকৈ ছাৰে ক'লে ইমান সৰুতে নালাগে তাৰপিছত আৰু তোমালোকে এইবাৰ জিকিলেও জীৱনত জিকিব নোৱাৰিবা ইমান উদণ্ড উগ্ৰ হৈ থাকিলে মানে হ'ব ৰ'ব তাৰপিছতে মই অল ইণ্ডিয়া জেনেৰেল ছেক্ৰেটাৰী হৈ গ'লো ইউথ কংগ্ৰেছৰ নেশ্যনেল জেনেৰেল ছেক্ৰেটাৰী তেতিয়া মই আকৌ সন্দিকৈ ছাৰক ক'লোঁ ছাৰ এইবাৰতো টিকেটটো দিব লাগিব এতিয়াতো মই মানে 5 বছৰ পাৰ হৈ গ'ল 2006 ইলেকশ্যন 30 বছৰ তেতিয়া সন্দিকৈ ছাৰে ক'লে তেতিয়া এটা পেৰেড ডে আছিলে আমাৰ ইনচাৰ্জ আছিলে তেতিয়া অশোক গেহলট তেতিয়া ৰাজস্থানৰ মুখ্যমন্ত্ৰী তেওঁ মোক ক'লে যে আমাৰ ল'ৰা পৰিয়ালটোৱে হেৰি চাব পেৰেড চাব আৰু সন্দিকৈ ছাৰ ডিফেন্স মিনিষ্টাৰ আছিলে পাছ দিব পাৰে তেতিয়া মই সন্দিকৈ ছাৰৰ ওচৰলৈ পাছৰ কাৰণে গ'লোঁ বিজয় কৃষ্ণ সন্দিকৈ ছাৰৰ ঘৰলৈ গ'লোঁ পাছ আনিবলৈ গ'লোঁ স্পেচিয়েল পাছ দিয়ে অশোক গেহলটক লাগে তেওঁ ল'বলৈ ক'লে তেনেকুৱাতে মোৰ লগত আৰু এজন গৈছিলে জেনেৰেল ছেক্ৰেটাৰী মানিক টেগৰ বুলি তেওঁ এতিয়া তামিলনাডু তেওঁ এতিয়া MP এতিয়া ছেকেণ্ড টাইম MP তেওঁক ভাইকো বুলি এজন MP খুৱাইছিলে প্ৰথমবাৰ ভাইকো মানে খুব পাৱাৰফুল চাউথ ইণ্ডিয়ান লিডাৰ আৰু MDMK বুলি তেতিয়া খুলিছিলে পাৱাৰফুল আৰু জানে ন ভাইকো প্ৰথম হাৰিছে সেই ল'ৰাটোৰ লগত কংগ্ৰেছৰ লগত তামিলনাডুত আমাৰ মানে এটা বেটছ এটা আছে আৰু কৰিছিলে তেতিয়া তাৰপিছতে মই তাক ক'লোঁ তই মোৰ কথা কবি আৰু সি ক'লে ছাৰ something to do what to do he want to contest election he said ठीक है but he cannot get from his home constituency he has to change his constituency মই কৈছোঁ মোৰ MLA হ'ব লাগে মই থাওৰা পৰা তেতিয়া তেওঁলোকে ক'লে যে হেৰি পৰা হ'ব লাগে থাওৰা পৰা মাহমৰা পৰা নিদিয়ে so I have started working from থাওৰা পৰা কাম কৰোঁতে আৰু ক্লিক হৈ গ'ল আৰু সেইবাৰ নাপালোঁ এবাৰ টিকেট নাপালোঁ 2006 টিকেট নাপালোঁ ৰেকিবে বিচাৰিছিলে হাজোৰ পৰা ৰেকিবক দিলে 6 গাঁও
ওকে মোকো কৈছে তই যদি সমষ্টি চেঞ্জ কৰ দিম নহলে নিদিম মই সমষ্টি চেঞ্জ নকৰো মোক পিছত ইয়াতে দিলে হ'ব ৰিকিউদ্দিনে হাজোৰ পৰা বিচাৰিছিলে পালে 6 গাঁও দিলে মই বিচাৰিছিলো মাহৰাৰ পৰা দিলে থাওৰা থাওৰা পিজুছে বিচাৰিছিলে ৰহাৰ পৰা আৰু জাগিৰদৰ পৰা দিলে ৰহা ওকে আমাৰ মানে প্ৰায় জয়ন্ত মল্লই বিচাৰিছিলে টিহু এই পাটাচাকুচি পৰা পিছত পালে নলবাৰী এই মানে আমি মানে নিজৰ নিজৰ সমষ্টি নহয় লোকৰ সমষ্টি পৰা গৈ গৈ MLA হলোগে আৰু পিছত গৈ আহিলে সেই তেনেকে গৈ 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 জাৰ্নিটো আৰম্ভ হ'ল আৰু কংগ্ৰেছটো সৰুৰ পৰা কৰি এটা কংগ্ৰেছৰ প্ৰতি ভাৱ এটা ভাল আছিলে কাৰণ আমি যেতিয়া কংগ্ৰেছ কৰিছিলো তেতিয়া অটল বিহাৰী বাজপেয়ী প্ৰধানমন্ত্ৰী আছিল সীতাৰাম কেশৰী কংগ্ৰেছৰ প্ৰেচিডেণ্ট বহুতে কয় কংগ্ৰেছ 20 বছৰ কাৰণে নাহে কংগ্ৰেছ কৰি লাভ নাই তথাপিও আমি কংগ্ৰেছটো কৰি আছিলো কংগ্ৰেছটো ইয়াত জাষ্ট হাৰিছিলেহে অসমত 96ত পৰা এমাহমান হৈছিলে তাৰপিছতে মই কংগ্ৰেছত ইয়াত ষ্টেটত জেনেৰেল ছেক্ৰেটাৰী হৈছিলো ৰকিবুল হুছেইন ভাবিছো মানে এটা আইডিঅলজিকেলি সোমাই গলো সোমালো আৰু সেই সময়ত কিছুমান কিতাপ পঢ়িছিলো মানে ভাৰতবৰ্ষখনৰ বুনিয়াদটো গঢ়াৰ ক্ষেত্ৰত কংগ্ৰেছৰ লিডাৰখিনি মানে যথেষ্ট অৰিহণা আছে ইণ্ডিপেণ্ডেন্সৰ আন্দোলনৰ সময়ৰ পৰা পিছৰ পৰ্যায়ত ধৰক বহুত বেয়া হৈছিলে নাই হোৱা বুলি নকওঁ কাৰাপশ্যনৰ কিছুমান চাৰ্জ হৈছিলে বা যিবিলাকে নেতা হ'ব লাগিছিলে তাতকে বেলেগ ধৰণৰ মানুহ আহি পেলাই নেতা হ'লগে কোনোবা বাতৰি এইবিলাক এটা আছিলে প্ৰচেছ আৰু ইফালে বিজেপিয়ে নিজৰ নাম চেঞ্জ কৰি পেলাই ধৰক RSS আইডিঅলজিকে সোমাই সোমাই কম সৰুৰ পৰা ডাঙৰ হ'বলৈ ভাল ডাঙৰ বস্তু যেতিয়া সৰু হ'বলৈ বৰ দিগদাৰ কেতিয়াবা ভাং খাই যায় সেইকাৰণে কিছুমান আছিলে সেইকাৰণে এতিয়াও আশা আছে দলটোৰ লগত লাগি থাকি ভৱিষ্যতে শক্তিশালী কৰি মানুহৰ কাম কৰা আশা চবৰে থাকে বিজেপিও কৰিব যোনজন মুখ্যমন্ত্ৰী হ'ব কংগ্ৰেছেও যোনজন মুখ্যমন্ত্ৰী হ'ব কৰিব আমিও যদি কাইলৈ মন্ত্ৰী হওঁ কৰিম কিন্তু সেই কাম কৰা আৰু সমাজখন বনোৱাৰ মাজত এটা পাৰ্থক্য আছে তাৰমানে মই জয় শ্ৰীৰাম বুলি নহয় মানে নৰ্থ ইণ্ডিয়ান কালচাৰটোক মই আগত ৰাখি পেলাই মই অসমীয়া হৈ থাকিব নোৱাৰো মানে আপুনি ভাৰতীয় নে অসমীয়া প্ৰথমতে মইতো অসমীয়া প্ৰথমতে ভাৰতৰ গণ্ডিৰ ভিতৰত থকাৰ কাৰণে মই ভাৰতীয় আৰু ভাৰতবৰ্ষখনো আপুনি এটা কথা চাব যে কংগ্ৰেছ থকাৰ কাৰণে ভাৰতবৰ্ষখন টুকুৰা টুকুৰ নাই হোৱা আজিৰ দিনত টুকুৰা টুকুৰ নাই হোৱা কাৰণ আমি একেবাৰে যিটো সময়ত ভাৰতবৰ্ষখন স্বাধীন হৈছিলে সেই সময়ত ভাৰতবৰ্ষখনত এটা জাতি নহয় ন হাজাৰ জাতি এটা লেংগুৱেজ নহয় ন হাজাৰ লেংগুৱেজ এতিয়া আমেৰিকাখনৰ কথা বেলেগ চাইনাখনৰ বেলেগ ভাৰততকৈ ডাঙৰ ৰাছিয়াই টুকুৰা টুকুৰ হৈ গ'ল মানে USSR এতিয়া ৰাছিয়া হ'লগে কিন্তু বিজেপিয়েহে কিন্তু এতিয়া এই শব্দটো উলিয়াইছে টুকুৰে গেং নাই টুকুৰে গেং এইবিলাক উলিয়াই আছে তেওঁলোকে এতিয়া তেওঁলোকে কৰি আছে কিন্তু মোৰ কথাটো মানে মই ভবা কথাটোহে কৈ আছো মই মানে আজিৰ দিনত হয়তো এতিয়া আমি মাইনৰিটি চিষ্টেমতে আছো বুলি ধৰি ল'লেও আমি কৈছো যে সেই সময়ত ভাষাৰ ভিত্তিত যদি ৰাজ্যবিলাক গঠন নহ'লহেঁতেন ভাৰতবৰ্ষখন ভাগি গ'লহেঁতেন বুজিছো আজি সৌৰাষ্ট্ৰ আছিলে মাৰাঠীৰ কাৰণে মহাৰাষ্ট্ৰ হ'ল গুজৰাটী কোৱাৰ কাৰণে গুজৰাটী হ'ল আগতেতো একেখন আছিলে তামিলনাডুৰ কাৰণে তামিলখিনিয়ে তামিলনাডু তেলেগুখিনিৰ কাৰণে অন্ধ্ৰপ্ৰদেশ আছিলে পিছত আকৌ তেলেগু মানে তেলেংগানা হ'ল একেটাই ভাষা বাৰু কিন্তু অন্ধ্ৰ হ'ল দুটা ৰিজন হ'ল অসমৰ কাৰণে অসমীয়াখিনিৰ কাৰণে অসম হ'ল তাৰপিছতে আকৌ অসমখনত ভাগ হৈ পাহাৰীয়া কেইখন মানে গ'লে যে তেওঁলোকে ক'লে যে আমি 3খন পাহাৰৰ মানুহে লৈ মেঘালয় হ'ম বাকী কাৰ্বি আৰু ডিমাচাসকলে ক'লে যে আমি অসমৰ লগতে থাকিম খালি অট'নমাছ কাউন্সিল এখন থাকে চ' ভাষাৰ ভিত্তিত গঠন হোৱাৰ কাৰণে আমাৰ এই ফেডাৰেল ষ্ট্ৰাকচাৰটো শক্তিশালী হৈ গ'ল ভাৰতবৰ্ষখন যেতিয়া শক্তি হ'ব তেতিয়া মুখ্যমন্ত্ৰীবিলাক শক্তিশালী হৈ হৈ ভাৰতবৰ্ষখন বনায় কিন্তু প্ৰধানমন্ত্ৰী অৰিয়েণ্টেড ভাৰতবৰ্ষ হ'লে টুকুৰা টুকুৰ হৈ যাবগৈ আকৌ কাৰণ আপুনি আজিৰ দিনত যিটো ভৌগোলিক পৰিসীমা 200, 300, 500 বছৰ পিছত একে হৈ থাকিব বুলি ক'ব নোৱাৰে আজিৰ দিনত যিটো ডিভাইচিভ মানে বীজ সেইটো ডাঙৰ হৈ যদি তাত ভাং খাই যায় তেতিয়া ডাঙৰ কথা নহয় আপোনাৰ কথাটো মানে মই ৰন্ধে উপলব্ধি সেইকাৰণে কৈছোঁ যিটো আমি ধৰক এতিয়া মানে অন কেমেৰা মই কৈ দিলে কাট কৰি দিবা দেই এইবিলাক এডিট কৰিবা এতিয়া মহাৰাজ অশোকেই যিটো মানে সপোন দেখিছিল সেইটো কৰিব নোৱাৰিলে যিটো আপুনি কথা ক'লে মানে নোৱাৰে প্ৰধানমন্ত্ৰী বেছ হোৱাৰ লগে লগে ভাঙি শেষ হৈ যাব একেবাৰে তাৰমানে যিটো ফেডাৰেল ষ্ট্ৰাকচাৰ মই এবাৰ আমেৰিকাৰ ৰাষ্ট্ৰদূতক পাইছিলোঁ এই আজি এবছৰ হৈছে আমেৰিকাৰ ৰাষ্ট্ৰদূতে আমাৰ 6জন নে 7জন ইয়ং জেনেৰেশ্যনৰ পলিটিচিয়ানক লগ পাব আহিলে কংগ্ৰেছ আছে বিজেপি আছে UDF আছে
AGP নাছিলে হ'বলৈ মেজৰলি এইকেইটা পাৰ্টিয়ে আছিলে তেতিয়া তেওঁলোক ক'লে যে মানে হোৱাট ইজ দ্য বেচিক প্ৰব্লেম অফ দ্য কা চবে নিজৰ নিজৰ এক্সপাৰ্টাইজ কৰিছে কোনোবাই কৈছে আমাৰ দেৱব্ৰত শইকীয়াও আছিলে কিছুমানে কৈছে যে বাংলাদেশীক সোমাব নিদিওঁ কিছুমানে কৈছে আমুক কৰিব নিদিওঁ তামুক কৰিব নিদিওঁ তেতিয়া আমেৰিকাৰ ৰাষ্ট্ৰদূতজনে ক'লে but we don't think from your point of view in America everybody can become a American okay যদি সেই মানুহজনে আমেৰিকাৰ ইকনমিটোৰ কাৰণে কাম কৰে আমেৰিকাৰ মানুহখিনিৰ কাৰণে কাম কৰে আমেৰিকাখন পৃথিৱীৰ ভিতৰত শক্তিশালী দেশ আজি আছে কাইলৈও থাকিবৰ কাৰণে কাম কৰে সেইজনক আমি আমেৰিকান চিটিজেন দিম আচ্ছা ওকে তাত কি পৃথিৱীখনত মাইগ্ৰেশ্যনৰ কথা কৈ আছে কাৰেক্ট যেটো আমি ভবাই নাই কনসেপ্টৰ কথা এইটো আচলতে একেবাৰে আজিৰ দিনত আমি যেটো ইস্যু লৈ আজি 20 বছৰ 25 বছৰ আমি জেনেৰেশ্যনৰ মোৰ লগ মই শিকাম অসমীয়া তই বাকিবিলাকক বেয়া পাবি বাংলাদেশী আমুক তামুক এই বাংলাদেশখন কেতিয়াবাই নাইকিয়া হৈ গ'ল মানে যিখন কথা ভাবে এতিয়া বাংলাদেশখন পৃথিৱীৰ ভিতৰত ওৱান অফ দ্য মোষ্ট প্ৰমিজিং বাংলাদেশ তাত একদম তাতে GDP ষ্ট্ৰং বাংলাদেশৰ এখন প্লেন গৈ লণ্ডনত ৰাতিপুৱাই গৈ পেলাই মাছ নিয়ে আচ্ছা সিলেটৰ পৰা লণ্ডনৰ বজাৰত এতিয়াও বাংলাদেশৰ পৰা নিয়া পুঠি মাছ মোৱা মাছৰ পৰা সিলেটৰ মাছটো ফ্ৰেছ পাই যিমান ফ্ৰেছ আমাৰ ইয়াত নাপাওঁ আচ্ছা ওকে বাংলাদেশৰ এয়াৰপোৰ্ট মানে ৱাটাৰৱেজটো যেটো চিটাগাঁও পোৰ্ট জাহাজ ঘাট সেই ঘাটটো যদি মানে অসমে ইউজ নকৰে কোনে কৰিব আচ্ছা ওকে সেই পোৰ্টটোৰ পৰা প্ৰথম আমাৰ জুটৰ এক্সপোৰ্ট কনচাইনমেন্টটো তাৰ পৰা গৈছিল চিটাগাঁও তেতিয়াতো বাংলাদেশখন ভাৰতৰ আছিলে অসমৰ ৰংপুৰ মানে জিলাখন তাত আছিলে প্ৰথম জুট যেতিয়া আমাৰ মৰাপাটৰ প্ৰথম জাহাজখন তাৰ পৰা গৈছিলে এক্সপোৰ্ট সো হেতু সময়ত দিয়া ৰুটটো যদি আমি বাংলাদেশী অসমীয়া কৈ বন্ধ কৰি যদি ৰুটটো মানে লোকচান কাৰ হ'ব অসমতো হ'ব না অসমৰ এক্সপোৰ্ট কৰিবৰ কাৰণে একেবাৰে ওচৰৰ জাহাজ ঘাট একমাত্ৰ হেতু হয় চিটাগাঁও তাবেতো নাই তাত যদি আমি আমাৰ বৰ্ডাৰটোত আমি ইণ্টাৰনেশ্যনেল এৰি এই ট্ৰেড চেণ্টাৰ কৰি পেলাই সেইফালে দি যাওঁ ঠিক অসুবিধা সেইকাৰণে ফিউচাৰ পাৰ্সপেক্টিভত যেতিয়ালৈকে চিন্তা নকৰিব এই বাংলাদেশী আমুক তামুক ধৰ্মটো যিমান চিলে শেষ কৰিব পাৰিব জানো মুছলিম কেতিয়াও নোৱাৰে হিন্দু ধৰ্মটো শেষ কৰিব পাৰিব নেকি কোনো ধৰ্মই শেষ কৰিব আমাৰ আহোমগিটাই আকৌ নিজে আহোম ধৰ্মৰ পুৰণাটো আকৌ বিচাৰি খুচাৰি লৈছে আচলতে আমি আহোমবিলাকে নিজৰ ধৰ্ম এইকাৰণে এৰিলোঁ কাৰণ ইয়াত আমি 1228 খ্ৰীষ্টাব্দত অহাৰ পিছত আমি ভাবিলোঁ যে ইয়াতে একেলগে থাকি অসমীয়া ধৰ্মই ল'বলৈ অসমীয়া ধৰ্ম বুলি কৈছোঁ কাৰণ জাতিটো অসমীয়া আমি বিহু মাৰি দিলে অসমীয়া হওঁৱেই গোটেই বিহু মাৰিবলৈ যাওঁতে নুশুনো আৰু শইকীয়া গগৈ দত্ত ভূঞা কি হয় নুশুনোগে আৰু সেইটোত আমাৰ এই আমি সদায় কৈ থাকোঁ যে ভাষিক জাতীয়তাবাদটো আমি পৰিহাৰ কৰি আমাৰ সাংস্কৃতিক জাতীয়তাবাদ যিটো সেইটো ল'ব লাগে উপায় নাই ইয়াত আপুনি যিমান চিঞৰ থাকক বদৰুদ্দিন তদৰুদ্দিন কংগ্ৰেছ পলিটিক্স আমুক দাড়ি টুপি অঁতৰাই ক'ত পঠাব ধৰ্মটো ক'ত নাইকিয়া কৰি দিবি নাইকিয়া কৰিবলৈতো জেগা নাই সেইকাৰণে মানে আমাৰ কথাটো হ'ল যে বিধানসভাবিলাকে ইমিডিয়েট 830 টকা বা এটা পইচা দিয়াৰ লাগে দুখীয়া মানুহখিনিক দিবই লাগিব কিন্তু এটা নতুন প্ৰজন্মৰ প্লেনিং এটা কৰিব লাগিব মানে ইয়াত থাকি যাতে মানুহ আগবাঢ়িব পাৰে এতিয়া গুৱাহাটীখনত আপুনি কি সাজেষ্ট কৰিব দাদা এই ক্ষেত্ৰত মানে মোৰ কথাটো হ'ল যে আমাৰ যেটো ৱৰ্ক ফোৰ্স আমাৰ যিবিলাক ল'ৰা ছোৱালী আজিকালি কেৰালা যায় বেংগলোৰ যায় এইবিলাক যায় একেখিনি কাম কিন্তু কেৰালাখিনিয়ে ডুবাইত কৰিবলৈ যায় আমাৰ প্লাম্বাৰজনে কেৰালাত গৈ পেলাই 15,000 টকা পায় কেৰালা প্লাম্বাৰজনে ডুবাইত গৈ 1.5 লাখ টকা কাম একেটাই কাম আমাৰ কিটা ডাইৰেক্ট ডুবাই কেলে নাযায়গে সেইকাৰণে সেইটো কাৰণে গভৰ্ণমেণ্টে কিছুমান মিনিষ্ট্ৰী কৰিব লাগিব অভাৰচিজ আছামিজ বা নিজেই ইয়াত এটা ৱৰ্ক ফোৰ্স তৈয়াৰ কৰিবলৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে 1 লাখ চাকৰি 1 লাখ চাকৰিটো চৰকাৰী আপুনি যদি ইয়াত এটা এনেকুৱা প্লেটফৰ্ম বনাব পাৰে না স্কিল ডেভেলপমেণ্টৰ বহুত লাখ চাকৰি কাৰণ এতিয়া ছিংগাপুৰখন বাহিৰৰ ল'ৰা ছোৱালীয়ে চলায় ছিংগাপুৰ পপুলেশ্যন 55 লাখ সম্ভৱ নহয় গৈ ছিংগাপুৰখন চলোৱা একেবাৰে নহয় কিমান মানে মাল্টিনেশ্যনেল বেংক মানে একদম বহুত হিউমেন ৰিচোৰ্চ লাগে তাত সেই হিউমেন ৰিচোৰ্চৰ আধাখিনিও যদি অসমৰ পৰা যায়গে আমাৰ পৰিয়ালকেইটাতে এনেই চলি থাকিব কিমান ইনকম হ'ব ডেফিনেটলি পৰিয়ালকেইটা ধুনীয়াকৈ চলি থাকিব আৰু তেতিয়া হয় ঠিক আছে দাদা চিন্তাবিলাক আচলতে চিন্তাবিলাকৰ হেৰিবিলাক তেনেকুৱা টাইপ নহ'ব লাগিলে দিগদাৰ আপোনাক এৰি দিবলৈ সঁচাকৈ মন যোৱা নাই
কিন্তু আজি মই কেতিয়াও পলিটিচিয়ানৰ লগত এনেকৈ কথা পতা নাই ইমান আত্মিকভাৱে মানে নিজৰ ককাইদেউৰ দৰেকৈ কথা পাতিব পাৰিছোঁ এইফালে কেমেৰা চলি আছে যে মই কেমেৰা হ'লে আমি এবাৰো চাগে চোৱা নাই মই কেমেৰাটোৰ কথা ফিলেই কৰা নাই আচলতে চলি আছে থেংক ইউ ছ' মাছ আৰু এইকাৰণে ভাল লাগিছে যে মোক বহুতে কয় তইনো কি বুলি কয় এইবিলাক হেৰি চেৰি পিন্ধি পেলাই কেনেকৈ কথা নাপাত কোট চুট পিন্ধি কেলৈ কথা নাপাত কোট চুট পিন্ধি পোৱাৰ লগে লগে মাইণ্ডছেটটো তেনেকুৱা হৈছে মই আপোনাৰ লগত কিছুমান অকল পলিটিক্সৰ কথা পাতিব লাগিব অকল পলিটিক্সৰ কথা পাতিব এক্সপেৰিমেণ্টেল জাৰ্নেলিজিম হ'ব লাগে একজেক্টলি মই নাজানো আজি দৰ্শকে কেনেকুৱা পায় কি পায় কিন্তু মোৰ বিৰাট ভাল লাগিছে এই মানুহজনক কথা পাতি এই ৰাজনীতিবিদজনৰ পিছফালে যে এই পেচেণ্টেড এজন মানুহ আছে বাইক চলাই অৰঙে দৰঙে ঘূৰি ফুৰে পাহাৰে ভৈয়ামে ঘূৰি ফুৰে সেই মানুহজনক মানে আমি নাপালোহেঁতেন আৰু এটা বস্তু নাপালোহেঁতেন পাপনৰ লগত যে এই মানুহজনে প্ৰায় 12 বছৰ কটাইছে এই মানুহজনে যে এই পীযুষ হাজৰিকা মানৱ ডেকা এনেকৈ বিভিন্নজন আজি বিভিন্নটা সমষ্টিক প্ৰতিনিধিত্ব কৰি থকা একোজন ৰাজনীতিবিদৰ লগত ব্যক্তিগত সময় কটাইছে ব্যক্তিগত সময় কটাইছে সেই মানুহজনক হয়তো আমি এক্সপ্ল'ৰ কৰিব নাপালোহেঁতেন যদিহে মই এটা ধুনীয়া কুৰ্তা পিন্ধি ল'লোহেঁতেন বা এটা জেকেট পিন্ধি ল'লোহেঁতেন নহয় জানো দাদা আগলৈ আকৌ লগ পোৱাৰ আশা কৰিছোঁ আৰু আমাৰ অনুষ্ঠান আজি ইমানতে সমাপ্ত কৰিব লাগিব কিন্তু তাৰ আগতে মই কৈ থওঁ আমাৰ এই অনুষ্ঠানটোৰ নাম আমাৰ গোটেই চেনেলটোৰ নাম হেডলাইনেট আপুনি চাই চাগে আৰু মোৰ এই অনুষ্ঠানটোৰ নাম বাৰ্তালাপ আমি সেইকাৰণে বাৰ্তালাপটো কৰিলে মোক হ'ব লিংকটো পঠাই দিম আমাৰ অনুষ্ঠানটো শ্বেয়াৰ কৰিবলৈ আৰু আমাৰ বিশেষ এই ইণ্টাৰেষ্টিং অনুষ্ঠানটো চাবলৈ এবাৰ দৰ্শকক আপুনি আহ্বান জনাই দিয়ক বাৰ্তালাপটো এটা অনুষ্ঠান বুলি ক'লে ভুল হ'ব বাৰ্তালাপটো আচলতে এটা আড্ডা আৰু এই আড্ডাটোত চবে নিজৰ কথা ক'ব পাৰিব আৰু নিউজ হোৱাহেঁতেন হয়তো ইমানখিনি কথা মই নকলোহেঁতেন নিউজ হোৱাহেঁতেন এটা বাউণ্ডেৰীৰ ভিতৰত থাকি কথা পাতিলেহেঁতেন বাৰ্তালাপটো সঁচাকৈ বাৰ্তালাপ মানে আড্ডা ইটোৱে সিটোৰ লগত কথা পাতি মোৰ কথাও জানিলে আৰু মোৰ কথা জনাবলৈও এটা প্লেটফৰ্ম পালোঁ আৰু আজিৰ দিনত এই ছ'চিয়েল মিডিয়া প্লেটফৰ্মটোৱে চবতছে শক্তিশালী প্লেটফৰ্ম এতিয়া ইয়াতকৈ স্পীডত যোৱা কিজান লাইটৰ বাহিৰে বেলেগ নাই পোহৰে চবতছে স্পীড তাৰপিছত ছ'চিয়েল মিডিয়া ভাল হ'ব বুলি ভাবিছোঁ শুভেচ্ছা থাকিলে আৰু এটা ধুনীয়া ছেটআপ কৰিছে সাহস কৰিছে এইটো বহুত মানে ডাঙৰ কথা মানে ডাঙৰ মিডিয়া হাউচৰ সন্মুখত এইটো ভাল কথা লাগে থেংক ইউ সুশান্ত দা আৰু ইমানখিনি সময় আপোনাৰ ইমান ব্যস্ত চিডিউলৰ মাজত আহি পেলাই আমাক দিছে তাৰ কাৰণে অশেষ ধন্যবাদ আৰু আগলৈকে আপোনাক লগ পাম বহুত আশা কৰিছোঁ থেংক ইউ ছ' মাছ থেংক ইউ